অসমত পইচা দি চাকৰিয়ে নাপায় কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে কোনো ল'ৰা ছোৱালীয়ে পইচা দি চাকৰি ল'বলগীয়া হোৱা নাই 1 লাখ চাকৰি দিয়াৰ পিছত আৰু ৩৫,০০০ চাকৰিৰ আমি এপ্লিকেশ্যন কৰিছোঁ খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া অসমত মানুহে বিশ্বাস কৰা হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে সেইকাৰণে মই যতে যাওঁ ল'ৰা ছোৱালীবিলাকক দেখা পালে মোক যেতিয়া মামা মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দেই সদায় কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে চাকৰি পঢ়া শুনা কৰি পাব পাৰি এই পৰিবেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল প্ৰথমতে মোক পলিটিচিয়ান সকলে অলপ বেয়া পাইছিল এতিয়া কয় ভালে হ'ল ঘৰত মানুহ আহি নহলে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে দিবও নোৱাৰো সদায় মনটো বেয়া লাগে এতিয়া গম পাই গল চাকৰি দিব নোৱাৰি বুলি এতিয়া ভালে হ'ল মই বলো আমি চাকৰি দিব নালাগে আমি পঢ়াৰ এটা পৰিবেশ বনাই দিব লাগে চাকৰি পোৱাৰ আমি পৰিবেশ বনাই দিব লাগে বিধায়কসকলে চাকৰি দিব নালাগে চাকৰি টিউচন কৰক যে কোচিং ক্লাছ কৰক কেনেকে চাকৰি পাব পাৰে পুলিচৰ চাকৰি দিব নালাগে লৰা ছোৱালীবিলাকক কেৰেটে বক্সিং লং জাম্পৰ ট্ৰেইনিং দিয়ক যাতে লৰা ছোৱালীবিলাকে পুলিচৰ চাকৰি পাব পাৰে